Hello guys, this is Jyotismoy and you are watching my YouTube channel Jyotismoy's Desk. আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube channel Jyotismoy's Desk লৈ। বিগত কিছুদিন ধৰি মই আপোনালোকৰ সন্মুখলৈ ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ, তাৰ বাবে বিশেষভাৱে মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ। আচলতে বিশেষ কিছুমান কামত ব্যস্ত হৈ থকাৰ বাবে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু আপোনালোকৰ আগত ভিডিঅ' উপস্থাপনো কৰিব পৰা নাছিলোঁ। কিন্তু আজি এটা নতুন টপিক লৈ নতুন কণ্টেণ্ট লৈ মই আপোনালোকৰ সন্মুখলৈ পুনৰ এবাৰ আহিছোঁ। আসলে এটা বস্তু অৰ্ডাৰ দিছিলোঁ, সেই বস্তুটো মোৰ সন্মুখত আহি পালেহি। গতিকে আহক আপোনালোকৰ সৈতে মিলি বস্তুটো আনবক্সিং কৰোঁ। তাৰ কি ধৰণৰ ফেচিলিটি, কি ধৰণৰ সুবিধা মই সেই বস্তুটোৰ পৰা পাইছোঁ, আপোনালোকৰ সৈতে সকলো অভিজ্ঞতা শ্বেয়াৰ কৰিম। লগতে আপুনিও যদি তেনেকুৱা এটা বস্তু কিনিব বিচাৰে, ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ বস্তু ল'লে আপুনি প্ৰফিটত থাকিব, কেনেকুৱা ধৰণৰ বস্তু ল'লে আপোনালোকৰ লাভ হ'ব, সেই বিষয়ে মই সবিশেষ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক আজি পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ দেখিছে এইটো পাৰ্চেলটো যিটো মই কৈছিলোঁ আপোনালোকক লগত শ্বেয়াৰ কৰিম, এই বস্তুটো আনবক্সিং কৰিবলৈ মই এই ভিডিঅ'টো কৰিছোঁ। গতিকে আহক ফালি মেলি চাওঁ কি আছে ইয়াৰ ভিতৰত। বিশেষ একো নাই, চাব পাৰে, খালী, সম্পূৰ্ণ খালী। ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, লগত একো দিয়া নাই, অফাৰ নাই, অকল এই বস্তুটোৱে আহিছে। তো এইটোৱে হৈছে সেই মাইক্ৰ'ফোন, যিটোৰ কথা মই কৈছিলোঁ আপোনালোকৰ সৈতে বস্তুটো আনবক্সিং কৰাৰ এটাই উদ্দেশ্য। এই মাইক্ৰ'ফোনটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। চাওক কেনেকুৱা ধৰণৰ বস্তু। এইটোৱে হৈছে এটা মাইক্ৰ'ফোন, যিটোৰ জৰিয়তে আপুনি ভাল ভইচ কোৱালিটি পাব পাৰে, এটা ভিডিঅ'ত ভাল ভইচ কোৱালিটিৰ ভিডিঅ' কৰিব পাৰে। এইটো খুব বৰ বেছি দাম নহয়, এৰাউণ্ড 500 আপুনি এইটো পাৰচেছ কৰিব পাৰে। আৰু আপোনাৰ ভিডিঅ'ৰ কোৱালিটি, চাউণ্ড কোৱালিটি বহুত ধুনীয়া হৈ যাব। আৰু আপুনি যদি দূৰতো কেমেৰা ৰাখে, আপোনাৰ ভইচ কেপচাৰ কৰাৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নহ'ব। গতিকে এনেকুৱা এটা বস্তু, এনেকুৱা এটা মাইক আমাক নিশ্চয় প্ৰয়োজন হয় এটা ভিডিঅ' কৰাৰ ক্ষেত্ৰত। যিহেতু মই ইউটিউবৰ জগতখনত নামিলোঁ, গতিকে মোৰ ভিডিঅ' কৰাৰ ক্ষেত্ৰত এনেকুৱা এটা বস্তু প্ৰয়োজন আছিলে। গতিকে এই বস্তুটো মই অৰ্ডাৰ দি ল'লোঁ। গতিকে ইয়াৰ কি স্পেচিয়েল থিং আছে, কি স্পেচিয়েল বস্তু আছে, কোৱালিটি আছে, সেইখিনি মই আপোনালোকৰ সৈতে ডেছক্ৰাইব কৰিম। কিন্তু অ'ভাৰভিউটো মই আপোনালোকক দেখাই দিলোঁ। ই যথেষ্ট দীঘলো হয় কেবল, আৰু আপুনি বহুত দূৰত কেমেৰা ৰাখি ইয়াৰ জৰিয়তে ভইচ কেপচাৰ কৰিব পাৰে। মই আপোনালোকক ডিফাৰেঞ্চটো দেখাম। এতিয়া মই এই এতিয়া মাইক্ৰ'ফোনটো ইউজ নকৰাকৈ, মই মাইকটো ইউজ নকৰাকৈ যেতিয়া কথা কৈ আছোঁ, তাৰ ভইচ কোৱালিটি কেনেকুৱা আৰু এইটো ইউজ কৰাৰ পিছত কেনেকুৱা ভইচ ওলাব, গতিকে দেখুৱাম আপোনালোকক। চাওক এতিয়া ভিডিঅ'টো সবিশেষ। তো গাইজ, আপোনালোকে এতিয়া যিটো ভইচ শুনি আছে, সেই ভইচটো মই এই মাইকটো আপোনালোকক অলপ আগতে দেখুৱাই মাইকটোত কৰা ভইচ। আৰু ইয়াৰ ভইচ কোৱালিটি আপোনালোকে অনুমান কৰিব পাৰে আগতে মই কৈ থকা কথাখিনিৰ সৈতে কিমান পৃথক, কিমান বেলেগ ধৰণৰ ধুনীয়া ভইচ কেপচাৰ হয়। তো আপোনালোকে চাব, নিজে আন্দাজ কৰিলে গম পাব আচলতে কিমান ধুনীয়া এটা ভইচ এই মাইকটোৰ জৰিয়তে পাব পাৰি আৰু কি ধৰণৰ ডিফাৰেঞ্চ ভইচত পোৱা যায়। গতিকে মই এনেই বেকগ্ৰাউণ্ডত কিবাকিবি আপোনালোকক দেখাই আছোঁ। আচলতে মোৰ উদ্দেশ্য হৈছে আপোনালোকক এই ভইচ কোৱালিটিটো কেনেকুৱা তাক বুজাই দিয়া। গতিকে বিশেষ একো নেদেখুৱাওঁ, কাৰণ দেখুৱাবলগীয়া বাকী একো নায়েই, জাষ্ট অকল আপোনালোকক ভইচটো শুনাম বুলি ভাবিলোঁ ভালদৰে। তো ঠিক আছে, আগুৱাই যাওঁ আহক। তো গাইজ, যেতিয়া আপোনালোকে এই মাইকটো ইনষ্টল কৰিব নিজৰ মোবাইলত, কেমেৰাৰ ক্ষেত্ৰত মই বিশেষ একো নকওঁ। কেমেৰাত ধুনীয়াকৈ এক্সটাৰ্নেল মাইকৰ প্ৰভিজন থাকে, আপোনালোকে ভালকৈ ৰেকৰ্ডিং কৰিব পাৰিব। কিন্তু মোবাইলবোৰৰ ক্ষেত্ৰত, আমাৰ সাধাৰণ এণ্ড্ৰইড মোবাইলবোৰৰ ক্ষেত্ৰত, যেতিয়া আপুনি নৰ্মেল কেমেৰা, আপোনাৰ যিটো কেমেৰা মোবাইলৰ লগত আহে, সেইটোত যদি আপোনালোকে ৰেকৰ্ডিং কৰে, তেতিয়া ভইচ কোৱালিটি ইমান ভাল নহ'ব। যিমান নৰ্মেল কেমেৰাত থাকে সেই ধৰণৰ ফেচিলিটি আপোনালোকে পাব। কিন্তু তাৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব, যিটোৰ জৰিয়তে আপোনালোকে ভালদৰে ভাল ভইচৰ ভিডিঅ' কৰিব পাৰে। সেই এপটো হৈছে, মই আপোনালোকক দেখাই দিছোঁ, সেই এপটোৰ নাম হৈছে আপোনালোকৰ চিনেমা FV5 Lite। তো মই ইনষ্টল কৰি থোৱা আছে, তথাপিতো আপোনালোকক দেখাই দিওঁ এবাৰ। এইটোৱে হৈছে সেই এপটো, যিটো আপোনালোকে মই ৰেট কৰি দিছোঁ, এইটো 5 ষ্টাৰে দি দিছোঁ, যিহেতু মই ইয়াৰ জৰিয়তে খুব ভাল ৰেছপন্স পাই আছোঁ।
কিন্তু বিশেষ একো নিলিখোঁ, বছ ফিনিছ কৰি দিছোঁ, সময় নাই। কিন্তু এই এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব পাৰে। মই যিহেতু ইনষ্টল কৰি থৈছোঁ, গতিকে আপোনালোকক ইনষ্টল কৰি ল'বলৈ এটা অনুৰোধ জনাইছোঁ, কিয়নো মই আপোনালোকক দেখাই দিছোঁ তাত কি ফেচিলিটি থাকে। এই কেমেৰাটোত আপোনালোকে যেতিয়া ৰেকৰ্ডিং কৰিব তেতিয়া আপোনালোকে দেখিব ইয়াত অপশ্যন আছে। সেই অপশ্যনকেইটা কি কি? যেতিয়া আপোনালোকে চাউণ্ডত যাব তেতিয়া আপোনালোকে দেখিব অডিঅ' চ'ৰ্চ, আপোনালোকে দেখি আছে তলৰ পৰা 3 নম্বৰত আছে, 2 নম্বৰত আছে অডিঅ' চ'ৰ্চেছ। তো অডিঅ' চ'ৰ্চত আপুনি যাব, তেতিয়া দেখিব বিল্ট ইন মাইক। এইটো আপোনালোকৰ কেমেৰাটোতে অৰিজিনেলি মোবাইলটোতে যিটো কেমেৰাত মাইক থাকে সেইটোৰ জৰিয়তে আপোনালোকৰ ৰেকৰ্ডিং হয়। তলত এক্সটাৰ্নেল মাইক ফেচিলিটি আছে। এই এক্সটাৰ্নেল মাইকৰ জৰিয়তে আপুনি যিটো ইনপুট কৰিছে এতিয়া এক্সটাৰ্নেল মাইক, সেইটোৰ জৰিয়তে ভইচ কেপচাৰ হ'ব। তো সুন্দৰ ভইচ ওলাব। নৰ্মেল কেমেৰাবোৰত, আমাৰ মোবাইলৰ লগত অহা নৰ্মেল কেমেৰাবোৰত এই এক্সটাৰ্নেল মাইক ফেচিলিটিটো নাথাকে, গতিকে ভাল ভইচ কেপচাৰ নহয়। কিন্তু এই এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকে এক্সটাৰ্নেল মাইকৰ সুবিধা ভালদৰে ল'ব পাৰিব। গতিকে এই এপটোৰ কথাও মই এই ভিডিঅ'টোৰ লগতে আপোনালোকক জনাই দিলোঁ। গতিকে ইমানখিনি আছিলে। আপুনি যদি এটা মাইক লয় এক্সটাৰ্নেল, তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা এপ লৈ ল'ব, যিটো এপৰ জৰিয়তে আপোনালোকৰ ৰেকৰ্ডিঙত সুবিধা হ'ব। ইয়াত বিভিন্ন ধৰণৰ ফ'কাছিং ফেচিলিটিও আছে, যাৰ জৰিয়তে আপোনালোকৰ ভিডিঅ' কোৱালিটিও ভাল হয়। আৰু 720 পিক্সেলৰ ৰেকৰ্ডিং কৰে। 180 পিক্সেল নহয়, কিন্তু 720 প্ৰায় HD ক্লিয়াৰেঞ্চ দিব পাৰে। গতিকে ইমানখিনি আছিলে। গতিকে আৰু বিশেষ একো নকওঁ। মই এই মাইকটোৰ ক্ষেত্ৰত কিদৰে ইনষ্টল কৰিব লাগিব, কি কৰিব লাগিব, সকলো বিষয়ে ইতিমধ্যে জনাইছোঁ। গতিকে ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ। এইদৰে মই ভিডিঅ'টো প্ৰায় শেষ প্ৰান্তত উপনীত হ'বলৈ চেষ্টা কৰিছোঁ। গাইজ, আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। এতিয়া মই এইটো এক্সটাৰ্নেল মাইক ইউজ কৰি আপোনালোকৰ আগত কথা কৈ আছোঁ। ভইচো নিশ্চয় ভালেই ওলাইছে, কাৰণ মই ইতিমধ্যে নিজৰ অভিজ্ঞতাৰ পৰা মই যথেষ্ট লাভ হোৱা বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টোত মোৰ ইমানখিনি ক'বলগীয়া আছিলে। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ লাইক কৰি দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই বা নতুন ৰিভিউৱাৰ হয় আপোনালোকে, তেতিয়াহ'লে প্লিজ এইখিনিত তলতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণাৰ যথেষ্ট প্ৰয়োজন আছে এজন নতুন ইউটিউবাৰ হিচাপে। আৰু বিশেষ একো নকওঁ। যদি আপোনালোকে ভিডিঅ'টোৰ ওপৰত কিবা কথা ক'ব বিচাৰে, তেতিয়াহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু আকৌ এবাৰ কওঁ, ভিডিঅ'টো প্লিজ লাইক কৰিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।